নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলোৰে ভালেই, মোৰো ভালেই। আপোনালোকৰ লগত আজি এটা সৰু ভিডিঅ' লৈ মই এয়া শ্বেয়াৰ কৰিব লৈছোঁ। আজি এখন কাটিছোঁ বিহুৰ ড্ৰেছৰ চাদৰ, আৰু চাদৰখন বহুত ধুনীয়া হৈছে আপোনালোকক লগত, সেয়েহে মই শ্বেয়াৰ কৰিছোঁ যে আপোনালোকে কেনে পায় জনাব। যদি এই চাদৰখন ধুনীয়া দেখিছে বা ভিডিঅ'টো ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'বিলাক চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি নতুনকৈ মোৰ এই চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, মোক আগলৈ যোৱাত সহায় কৰিব। এইখন হৈছে পিয়ৰ টচৰ এখন চাদৰ। আপোনালোকক যদি পিয়ৰ টচৰ চাদৰ, ৰিহা, গামোচা লাগে আমাৰ ইয়াতেই পাব। আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আৰু যদি বিয়াৰ বাবে অন্য ধৰণৰ কিছুমান সামগ্ৰী লাগে, যেনে গামোচা, চেলেং, চাদৰ, মেখেলা, সেইবিলাকো আমাৰ ইয়াতেই পাব। আপোনালোকে যোগাযোগ কৰিব। গাৰু কভাৰ, ৰুমালৰ পৰা ধৰি সকলোখিনি বস্তু আমাৰ ইয়াতে যিহেতু পায়, সেয়ে আপোনালোকে যোগাযোগ কৰিব। আৰু এইখন হৈছে চকলেটৰ আঁচু দিয়া পিয়ৰ টচৰ চাদৰ, আৰু ৰঙা কেঁচ বচা হৈছে। সঁচাকৈ চাদৰখন বহুত ধুনীয়া হৈছে, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতে মই শ্বেয়াৰ কৰোঁ, আপোনালোকে চাব। আৰু বহুতে সুধিয়ে থাকে যিহেতু চাদৰবিলাক ওলালে নাই, হ'ল নাই, আৰু কেইবাখনো আমাৰ অৰ্ডাৰ আছে, সেই অৰ্ডাৰখিনিও আমি দিব লাগিব। আৰু যদি আপোনালোককো প্ৰয়োজন হয় আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, আমি দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক। সঁচাকৈ শালত বোৱা আৰু পিয়ৰ টচৰ চাদৰখন দেখিবলৈ বহুত ধুনীয়া হয়, মৰম লাগে। আপোনালোকে চাওকচোন, চাদৰখন ইমান ধুনীয়া হৈছে, সুন্দৰ এখন চাদৰ, আহল বহল, ধুনীয়া চাইজৰ, সকলো মহিলাই পিন্ধিব বা ল'ব পাৰিব এইখন চাদৰ, বহুত ধুনীয়া হৈছে। আপোনালোকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। আৰু শেষত সকলোৱে এনে হৈছে কমেণ্ট কৰি মোক জনাব দেই। আজিলৈ বাই বাই। সকলোৱে মোৰ ভিডিঅ'বিলাক চাবলৈ বুলি মই বহুত অনুৰোধ কৰিলোঁ আপোনালোকক। আপোনালোকে ভিডিঅ'টো চাব, যিমান পাৰে শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।